মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ইতিপূৰ্বে আলোচনা কৰা এটি পাঠৰ সৈতে। পাঠটি হ'ল দ্ৰব্যৰ পৃথকীকৰণ। এইটো বিজ্ঞানৰ পঞ্চমটি পাঠ। তোমালোকে বিজ্ঞান বিষয়ৰ পৰা এই পাঠটি উলিয়াই লোৱা আৰু মনোযোগেৰে শুনি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ দ্ৰব্য পৃথকীকৰণৰ কেতবোৰ পদ্ধতিৰ বিষয়ে। আমি মৰণা মৰা পদ্ধতিৰ বিষয়ে বা জৰা প্ৰক্ৰিয়াৰ পদ্ধতিৰ বিষয়ে আৰু চালনীৰে চলা এই পদ্ধতিৰ বিষয়ে আমি বিস্তৃতভাৱে যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে। এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত যোৱা ক্লাছৰ লিংকটো দিয়া হৈছে। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ চাব পাৰিবা। আজি আমি এই পাঠৰ পৰৱৰ্তী অংশ আলোচনা কৰিম অৱক্ষেপন, আশ্ৰাবন আৰু পৰিশ্ৰাবন, এই তিনিওটা পদ্ধতিৰ বিষয়ে কিছু আলোচনা কৰোঁ। আহাচোন বাৰু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া বজাৰৰ পৰা চাউল বা দাইল কিনি আনা, এই চাউল বা দাইলত কিছুমান সৰু সৰু অশুদ্ধি কিছুমান মিহলি হৈ থাকে, যেনে ধৰা ধূলি মাকতি বা সৰু মাটিৰ গুড়া মিহলি হৈ থাকে, যাক আমি হাতেৰে বাছি বা জৰা প্ৰক্ৰিয়াৰে আমি পৃথক কৰিব নোৱাৰোঁ। এই ধূলি মাকতিসমূহ পৃথক কৰিবৰ বাবে আমি কেতবোৰ বিশেষ পদ্ধতি অৱলম্বন কৰিবলগীয়া হয়। আমি এই দ্ৰব্যবিলাক চাউল বা দাইল ৰন্ধাৰ আগতে আমি পৰিষ্কাৰকৈ ধুই দিওঁ বা ধুই লওঁ পানী ঢালি। এই পানী ঢালি আমি পৰিষ্কাৰকৈ ধুই লৈ কেইবাবাৰো ধুই আমি এই দ্ৰব্যখিনি খোৱাৰ উপযোগী কৰি তোলোঁ। এতিয়া পানী ঢালি দিয়াৰ পিছত যেতিয়া এটা মিশ্ৰণত থকা গধুৰ উপাদানবিলাক পাত্ৰৰ তলিত জমা হয়, তেতিয়া এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অৱক্ষেপন বুলি কোৱা হয়। আৰু যেতিয়া পানীখিনি ধূলিৰ সৈতে আঁতৰোৱা হয়, এই প্ৰক্ৰিয়াটোক কোৱা হয় আশ্ৰাবন। তোমালোকে অৱক্ষেপন আৰু আশ্ৰাবনৰ বিষয়ে নিশ্চয় তোমালোকে গম পালা। ইয়াৰ উপৰি আমাৰ পৰস্পৰ মিহলি নোহোৱা, যেনে ধৰা দুটা জুলীয়া পদাৰ্থ, ধৰা উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ তেল আৰু পানী। এই জুলীয়া পদাৰ্থ দুটা আমাৰ দুটাৰ মিশ্ৰণ পৃথক কৰিবলৈও এই একেটা নীতি ব্যৱহাৰ কৰা হয়। যেতিয়া পানী আৰু তেল আমি কিছু সময় একেলগে থৈ দিম, ইয়াৰ পিছত কিছু সময় পিছত দুয়োটাৰ এটা তৰপৰ সৃষ্টি হয় আৰু তেনেকৈ আমি পৃথক কৰিব পাৰোঁ। ইয়াৰ পিছতে আমি যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ আমি চাহ বনাওঁতে আমাৰ চেকনিৰে যেতিয়া চাহ চেকিম, চাহপাতখিনি আমাৰ চেকনিৰ ওপৰত ৰৈ যায় আৰু চাহখিনি আমাৰ পাত্ৰত চেকনিত থকা সৰু সৰু বিন্দাৰে তললৈ পৰি যায়। এতিয়া চাহ বনোৱাৰ পিছত ইয়াৰ পাতবোৰ আঁতৰাবলৈ আমি কি কৰোঁ জানানে? যে আশ্ৰাবন প্ৰক্ৰিয়াৰ সহায় লওঁ। কিন্তু ইয়াৰ পাছতো তোমালোকে নিশ্চয় দেখা পোৱা যে কাপত কিছু চাহপাত পাব পাৰা তোমালোকে। এতিয়া চাহখিনি চেকনিত ঢালি দিয়া হয় আৰু আটাইখিনি চাহপাত চেকনিখনত ৰৈ যায় আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিশ্ৰাবন প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল অৱক্ষেপন, আশ্ৰাবন আৰু পৰিশ্ৰাবন এই তিনিওটা পদ্ধতিৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। এইবাৰ আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আলোচনা কৰোঁ যে বাষ্পীভৱনৰ বিষয়ে আমি আলোচনা কৰোঁ। বা বাষ্পীভৱননো কি, এই সম্পৰ্কে আমি কিছু উমান লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে পানী তাপ পালে ভাপলৈ পৰিৱৰ্তন হয়। এতিয়া পানীত যদি আমি কিছু নিমখ আমি যদি পানীত মিহলি কৰি বা চামুচেৰে যদি ঘুটি দিওঁ, এতিয়া এই নিমখখিনি তোমালোকে পানীৰ পৰা পৃথক কৰিব পাৰিবানে? তোমালোকে ভাবি চোৱাচোন এবাৰ। আমি জানো যে পানী যেতিয়া বাষ্পীভৱন হৈ ওপৰলৈ গৈ থাকে বা ওপৰলৈ উৰি যায় ভাপ হৈ, অৰ্থাৎ পানী যেতিয়া আমি গৰম কৰি থাকিম এটা পাত্ৰত, সেই পানীখিনি এটা সময়ত পাত্ৰটোৰ পৰা নোহোৱা হৈ যাব। ইয়াৰ পিছত যদি আমি অইন এটা পৰীক্ষা কৰিব পাৰোঁ বা ক্ৰিয়াকলাপৰ জৰিয়তে আমি ইয়াৰ উত্তৰ আমি ল'ব পাৰোঁ। যদি আমি পানীখিনিত নিমখ মিহলি কৰি পানীখিনি গৰম কৰোঁ, তেতিয়াহ'লে তোমালোকে দেখিবা যে এইখিনি গৰম কৰি থাকোঁতে এটা সময়ত পানীখিনি তাৰ পৰা নোহোৱা হৈ যাব আৰু নিমখখিনি তলিত ৰৈ যাব। গতিকে এই ক্ৰিয়াকলাপত নিমখ আৰু পানীৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি বাষ্পীভৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰোঁ। যে পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বুলি কোৱা হয়। যে পানী য'তেই নাথাকক কিয় তাৰ বাষ্পীভৱন অবিৰতভাৱে চলি থাকে। ইতিমধ্যে মই তোমালোকক এদিন কৈছোঁ এই সম্পৰ্কে, বাষ্পীভৱন প্ৰক্ৰিয়াৰ সম্পৰ্কে। তোমালোকে কেতিয়াবা ভাবি চাইছানে যে নিমখ আমি ক'ৰ পৰা পাওঁ? যে সাগৰৰ পানীত বহু ধৰণৰ
নিমখ মিহলি হৈ থাকে। এইবিলাকৰ ভিতৰত এবিধ হ'ল খোৱা নিমখ। যেতিয়া সাগৰৰ পানী এটা অগভীৰ গাঁতত স্থিৰ হৈ থাকিবলৈ দিয়া হয়, তেতিয়া পানীখিনি সূৰ্যৰ পোহৰত তপত হয় আৰু বাষ্পীভৱনৰ দ্বাৰা লাহে লাহে পানীৰ ভাপলৈ ৰূপান্তৰিত হয় আৰু কিছুদিনৰ ভিতৰত পানীখিনি সম্পূৰ্ণৰূপে ভাপলৈ পৰিৱৰ্তন হয় আৰু গোটা নিমখখিনি ৰৈ যায়। আৰু ইয়াৰ পাছত নিমখৰ মিশ্ৰণৰ পৰা পুনৰ বিশুদ্ধিকৰণৰ দ্বাৰা খোৱা নিমখ আমি পাব পাৰোঁ। এনেধৰণে নিমখ প্ৰস্তুত কৰা হয়। তোমালোকে আজি গম পালা নিমখ কেনেধৰণে সাগৰৰ পানীৰ পৰা নিমখ প্ৰস্তুত কৰা হয়, এই সম্পৰ্কেও তোমালোকে কিছু গম পালা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অৱক্ষেপণ, আশ্ৰাৱণ আৰু পৰিশ্ৰাৱণ এই তিনিওটা পদ্ধতিৰ লগতে বাষ্পীভৱন প্ৰক্ৰিয়াৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হৈছা। পৰৱৰ্তী ক্লাছত এই পাঠৰ পিছৰচোৱা আলোচনা কৰাৰ প্ৰতিশ্ৰুতিৰে তোমালোক আটাইৰে মংগল কামনা কৰি মোৰ এই বিশেষ অনলাইন ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।